বৰ্তমান আহিছোঁ মই চাকচাও। ৱেলকাম টু চাকচাও ফিছ চেঞ্চুৰী চামচাম। তো এইটো ৱেলকাম গেট হয়, তো এইফালে যাব লাগিব এতিয়া। ৱেলকাম গেট ইয়াতে পাৰ পাৰ্চন 50 ৰুপিছে হয়। বলক ভিতৰৰ ফালে সোমাই যাওঁ। আৰু এতিয়া আমি পাহাৰৰ মাজে মাজে ধুনীয়াকৈ ৰাস্তাৰে সোমাই পেলাই গৈ আছোঁ। আৰু ভিতৰত সোমাই ধুনীয়াকৈ পাৰ্কিং প্লেচ বনাই দিয়া আছে চাওক। ঠাইবিলাক বহুত ক্লিন হয় চাওক। ইয়াতে গাড়ী পাৰ্কিঙৰ পইচা এক্সট্ৰাকৈ দিব নালাগে, তাতে সোমাওঁতে যি 200 লৈছিল তেনেকৈ এটা হৈ যাব। আহি এনেকুৱা এখন ধুনীয়া দলং দেখা পাব, একদম আল্টিমেট দলং বনাইছে এইখন। তো এনেকুৱাকৈ ব্ৰিজখন দেখিব প্ৰথম উঠি পেলাই চাওক। বহুত ওপৰত আছোঁ, অলপমান কেৱল লৰি থাকে ব্ৰিজখন। অলপমান লৰি থাকে ওপৰত উঠিলে, অলপ ভয় লাগিছে। ভয় লাগিব লগা নাই, একো নাই, প্ৰব্লেম নাই, কিন্তু অলপমান লৰি থাকে। আৰু মই উঠি থকা দলংখনৰ তলেৰে ধুনীয়াকৈ এনেকৈ পানী বৈ আছে, কিমান চাব পানী চাওক। আৰু তাৰে ওচৰত মানুহে বঢ়িয়াকৈ এনজয় কৰি আছে। আপোনালোকক মই ভিডিঅ'বোৰ যিমান কম টাইমত দেখুৱাব পাৰি সিমান মানে ছুটিকৈ বনাওঁ। এনেকুৱা ভিডিঅ'বোৰ চাবৰ কাৰণে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি পেলাই অল বাটনটো দবাই ৰাখিব। এখন দলং দেখিব, ধুনীয়াকৈ এটা শিলৰ ওপৰত বনাইছে, ইয়াত উঠিব পাৰি। এনেকুৱাকৈ তলৰ ফালে উঠি যাব পাৰি, ওপৰৰ ফালে। দলঙেৰে এনেকুৱাকৈ বঢ়িয়াকৈ যাব পাৰিব। তলৰ ফালে নদী আছে আৰু ওপৰ ফালে এইটো ধুনীয়াকৈ যাব পাৰিব। ওপৰত আহি পেলাই ইয়াৰ পৰা এটা ধুনীয়া ভিউ দেখিবলৈ পাব চাওক, কি মজা লাগিছে। সঁচা কৈছোঁ, ইয়ালৈ আহক, বহুত ভাল পাব আহি পেলাই। শ্বিলং বেষ্ট প্লেচ, আহক ইয়ালৈ। আৰু ওপৰত ধুনীয়া ধুনীয়া প্লেচ আছে বহুত, চাব পাৰিব এইবোৰক। কথা আছে চাওক, ফিচিং কৰি আছে, খুব ধুনীয়া এটা প্লেচ হয়, আহক ইয়ালৈ আহি পেলাই। তো এনেকুৱাকৈ আমি শ্বিলঙৰ পৰা গুচি আহিলোঁ। এইটো হৈছে শ্বিলঙৰ পৰা আমাৰ লাষ্ট ভিডিঅ'। বাকী নেক্সট লগ পাম এটা ধুনীয়া ব্লগৰ সৈতে, ধুনীয়া ডোখৰ ঠাইৰ সৈতে। আজিলৈ বাই বাই, চাই থাকিব ভিডিঅ'বোৰ।